হেল্ল' এভৰিৱান। আজি মই নৱম শ্ৰেণীৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য পাঠটোৰ কেইটামান চমু কুৱেশ্যন লৈ আহিছোঁ, কাৰণ আমাৰ বছৰেকীয়া পৰীক্ষা ইতিমধ্যে চলি আছে আৰু এইকেইটা কুৱেশ্যন বহুত বেছিয়েই দৰকাৰী হ'ব, পৰীক্ষাত আহিব। আৰু আজি বতৰটো ডাৱৰীয়া, বৰষুণ দি আছে কাৰণে ভইচটো অকণমান শুনাত অসুবিধা পাব পাৰে, তাৰ কাৰণে মই আগতীয়াকৈ চৰি। এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰথমৰ কুৱেশ্যনটো অতি চমু উত্তৰ দিয়া। প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধুন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল? প্ৰাগৈতিহাসিক যুগত পৰ্বতৰ গুহা বা গছৰ ধুন্দত বাস কৰা ভাৰতীয় লোকসকলক আদিম অধিবাসী বোলা হৈছিল। বুদ্ধদেৱৰ আচল নাম কি? বুদ্ধদেৱৰ আচল নাম হৈছে সিদ্ধাৰ্থ। মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন? মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হৈছে মহৰ্ষি ব্যাস। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে কনিষ্ক। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিল মহাবীৰ। কি বিষয়ত ভাৰতবৰ্ষত বিচিত্ৰতা লক্ষ্য কৰিব পাৰি? পাঠৰ সহায়ত লিখে। এইটো অকণমান দীঘল হ'ব। পাঠৰ সহায়ত আমি ভাৰতবৰ্ষৰ বিচিত্ৰতা বিভিন্ন বিষয়ত লক্ষ্য কৰিব পাৰোঁ, যেনে ভৌগোলিক অৱস্থান, উত্তৰৰ হিমালয়, দক্ষিণৰ সাগৰ, সমতল, মালভূমি, মৰুভূমি আদিৰে ভাৰতৰ ভৌগোলিক পৰিৱেশ বৈচিত্ৰ্যপূৰ্ণ। তাৰপিছতে আহিলে গোষ্ঠীগত। ভাৰতত দ্ৰাবিড়, আৰ্য, মংগোলীয়, অষ্ট্ৰিক আদি বিভিন্ন মানৱ গোষ্ঠীৰ লোকৰ সংমিশ্ৰণ ঘটিছে। ভাষিক বৈচিত্ৰতাৰ ফালৰ পৰা আমি ভাৰতত শতাধিক ভাষা উপভাষা প্ৰচলিত। ধৰ্মীয় হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, জৈন, শিখ ইত্যাদি বিভিন্ন ধৰ্মৰ লোকো ইয়াত বসবাস কৰে। সাংস্কৃতিকৰ ক্ষেত্ৰত সাজপাৰ, খাদ্য, আচাৰ ব্যৱহাৰ আদি আৰু উৎসৱ অনুষ্ঠানত বিভিন্নতা দেখা যায়। এইখিনি হৈছে আমাৰ ভাৰতবৰ্ষৰ কি বিষয়ত বৈচিত্ৰতা লক্ষ্য কৰিব পাৰি। বতৰ খুবেই বেয়া, আৰু কোনোবাই যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে? ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান অতি বৈচিত্ৰ্যপূৰ্ণ, কাৰণ ইয়াৰ এফালে আছে উত্তৰত সুউচ্চ হিমালয় পৰ্বতমালা, আনফালে দক্ষিণত বিশাল সাগৰ মহাসাগৰ। দেশখনৰ এফালে আছে বিস্তীৰ্ণ সমতল ভূমি, আনফালে আছে বিৰাট মালভূমি। আকৌ এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা। এফালে মৌচুমীৰ প্ৰভাৱত হোৱা প্ৰচুৰ বৰষুণ, আনফালে শুকান মৰুভূমি। এই সকলোবোৰ মিলি ভাৰতৰ ভৌগোলিক পৰিৱেশক বৈচিত্ৰ্যপূৰ্ণ বুলি কৰি তুলিছে। নেক্সট কুৱেশ্যনটো হৈছে, আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে বৰ্ণনা কৰা। আৰ্যসকলৰ পিছত ভাৰতলৈ বিদেশী সোঁত বন্ধ হোৱা নাছিল। এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য স্থাপন কৰিছিল। সেইসকলৰ ভিতৰত শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদিয়ে প্ৰধান। এই বিজেতাসকলৰ সৰহভাগেই ভাৰতবৰ্ষকে আপোন কৰি লৈ ভাৰতীয়ৰ লগতে নিজকে মিলাই দিছিল, যাৰ ফলত ভাৰতীয় সমাজ আৰু সংস্কৃতি অধিক বৈচিত্ৰ্যপূৰ্ণ হৈ উঠিছিল। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, আহিয়ে থাকে পৰীক্ষাত। ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্য প্ৰকৰণৰ বিভিন্নতা দেখা যায়। পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, যিহেতু আমি ভাত খাওঁ। আনহাতে উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান খাদ্য হৈছে ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ হিন্দু মাজত মাছ মাংস প্ৰচলন খোৱাৰ প্ৰচলন নাই, কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ মাংস খায়। এই ভিন্নতাই ভাৰতৰ খাদ্যাভাসৰ বৈচিত্ৰ্যতাক পৰিলক্ষিত কৰে। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে উল্লেখ থকাৰ দৰে পাঠত থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা। ইয়াতে সাজপাৰ বেলেগ বেলেগ। ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ সাজপাৰতো ভিন্নতা দেখা যায়। পূব ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন্ধ মাৰি লুঙিৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতৰ পায়জামা আদৰ বেছি আছে। ভাৰতীয় তিৰোতাৰ মাজত প্ৰধান সাজ শাৰী, যদিও অসমীয়া তিৰোতাই মেখেলা চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ পায়জামা পৰিধান কৰে। অৱশ্যে বৰ্তমান শিক্ষিত সমাজত লং পেণ্টৰ প্ৰচলনো বাঢ়িছে। কুৱেশ্যন নম্বৰ 7, আৰ্যসকলৰ পাছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া। আৰ্যসকলৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ হৈছে শক আৰু কুষাণ। শকসকলৰ বিষয়ে এওঁলোক মধ্য এছিয়াৰ পৰা অহা এক যাযাবৰ জাতি আছিল আৰু ভাৰতৰ পশ্চিম অংশত ৰাজ্য স্থাপন কৰিছিল। কুষাণসকল হৈছে এওঁলোক মধ্য এছিয়াৰ পৰা অহা এক শক্তিশালী জাতি আছিল। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কনিষ্কই উত্তৰ ভাৰতত এক বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল। নেক্সট কুৱেশ্যনটো হৈছে, যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে, সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰিছে। এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰিছে চমুকৈ লিখা। এই কথাষাৰৰ জৰিয়তে লেখকে বুজাবলৈ চেষ্টা কৰিছে যে ভাৰতবৰ্ষৰ বৈচিত্ৰ্যবোৰ বিভাজনৰ কাৰক নহয়, বৰঞ্চ ই ঐক্যৰ আধাৰহে। উদাহৰণস্বৰূপে অসমত বাস কৰা হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টিয়ান আদি বিভিন্ন ধৰ্মৰ লোকৰ মাতৃভাষা অসমীয়া, যি তেওঁলোকক এক অসমীয়া জাতিৰূপে একত্ৰিত কৰিছে। ঠিক তেনেদৰে এজন অসমীয়া হিন্দু আৰু এজন দক্ষিণ ভাৰতীয় হিন্দুৰ মাজত ভাষা সংস্কৃতিত পাৰ্থক্য থাকিলেও তেওঁলোকৰ ধৰ্মীয় বিশ্বাসে এওঁলোকক এক কৰি ৰাখে। এইদৰে যিবোৰ কাৰকে বৈচিত্ৰতাৰ সৃষ্টি কৰিছে, সেইবোৰে আকৌ এক অন্য দিশত ঐক্যৰ
ঐক্যৰ সেতু নিৰ্মাণ কৰিছে কুৱেশ্যনটো এনচাৰ এনেকৈ লিখি দিলে যথেষ্ট হ'ব তোমালোকৰ কাৰণে কুৱেশ্যন নম্বৰ 9টো হৈছে ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতি বৰঙণিও ওলাই কৰিব নোৱাৰি এই কথাষাৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা এইটো কুৱেশ্যনটো আহা দেখা যায় কুৱেশ্যন পৰীক্ষাত এইটো এনচাৰ আমি এনেকৈ লিখিব পাৰোঁ এই কথাষাৰ সম্পূৰ্ণ যুক্তিযুক্ত সুকুমাৰ কলা আৰু সংস্কৃতি যেনে সংগীত চিত্ৰকলা ভাস্কৰ্য স্থাপত্য আদিয়ে ভাষা ধৰ্ম আৰু অঞ্চলৰ সীমা অতিক্ৰম কৰি মানুহৰ মাজত এক আৱেগিক আৰু মানসিক সম্পৰ্ক গঢ়ি তোলে ভাৰতীয় শাস্ত্ৰীয় সংগীত অজন্তা ইলোৰাৰ ভাস্কৰ্য তাজমহলৰ দৰে স্থাপত্য এই সকলোবোৰ ভাৰতৰ সমগ্ৰ ভাৰতবৰ্ষৰ উমৈহতীয়া গৌৰৱ এই কলা আৰু সংস্কৃতিয়ে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক এক সাংস্কৃতিক দোলেৰে বান্ধি ৰাখিছে আৰু ভাৰতীয় বুলি এক উমৈহতীয়া পৰিচয় দিছে যাৰ ফলত ঐক্যৰ ভাৱনা সুদৃঢ় হৈছে কুৱেশ্যন নম্বৰ 10 ভাৰতীয় সংস্কৃতিৰ সমন্বয় বস্তু এইটোতো একদম মষ্ট ইম্পৰ্টেণ্ট আৰু এই কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা এই কথাষাৰ তাৎপৰ্য হ'ল যে ভাৰতীয় সংস্কৃতি কোনো এটা একক উপাদানৰ দ্বাৰা গঠিত নহয় বৰঞ্চ ই যুগ যুগ ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্ৰণৰ ফলত গঢ় লৈ উঠিছে ভাৰতলৈ অহা দ্ৰাবিড় আৰ্য শক কুষাণ মোগল ইংৰাজ আদি বিভিন্ন জাতিয়ে নিজৰ নিজৰ সংস্কৃতি লৈ আহিছিল কিন্তু কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাছিল ভাৰতৰ বিশাল সাংস্কৃতিক প্ৰবাহত এই সকলো সংস্কৃতি মিলি গৈ এক নতুন সমৃদ্ধ আৰু সমন্বিত ভাৰতীয় সংস্কৃতিৰ জন্ম দিছে সেয়েহে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু চমু উত্তৰ দিয়া কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ নগা বড়ো মিচিং কাৰ্বি গাৰো আদি মংগোলীয় গোষ্ঠীৰ সুকুমাৰ কলা কোনবিলাক কবিতা সংগীত চিত্ৰকলা স্থাপত্য আৰু ভাস্কৰ্য এই 5বিধকেই সুকুমাৰ কলা বুলি কোৱা হয় কি গ্ৰন্থই ভাৰতৰ প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে বেদ উপনিষদ গীতা ভাগৱত ৰামায়ণ মহাভাৰত এই গ্ৰন্থই প্ৰাচীন কালৰ পৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঠনত সহায় কৰিছে নেক্সট কুৱেশ্যনটো হৈছে কি পাৰ্থক্য থকা স্বত্তেও ভাৰতীয় লোকসকলৰ মাজত এক সামূহিক মিল আছে আমি উত্তৰত দেখিব পাৰোঁ যে ভাষাগত ধৰ্মগত আৰু গোষ্ঠীগত বা অঞ্চলগত পাৰ্থক্য থকা স্বত্তেও ভাৰতীয় লোকসকলৰ মাজত এক সামূহিক সাংস্কৃতিক মিল আছে এই মিলৰ কাৰণেই এজন ভাৰতীয় বিশ্বৰ যিকোনো প্ৰান্তত নিজকে ভাৰতীয় বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে কুৱেশ্যন নম্বৰ 13 উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনেধৰণৰ সাজপাৰ পৰিধান কৰে উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ আৰু পাইজামা পৰিধান কৰে অৱশ্যে শাৰীও উত্তৰ ভাৰতৰ তিৰোতাৰ প্ৰধান সাজপাৰ হোৱাৰ বাবে উত্তৰ ভাৰততো ইয়াৰ প্ৰচলন দেখা যায় চমুটোকা লিখা কেইটামান আছে ইয়াৰ ভিতৰত দুটা আহে পৰীক্ষাত সুকুমাৰ কলা আমি জানো কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই 5বিধক সুকুমাৰ কলা বুলি কোৱা হয় আৰু এই কলাসমূহে মানুহৰ মনৰ সৌন্দৰ্যবোধ আৰু উচ্চ ভাৱৰ জন্ম দিয়ে আৰু সভ্যতাৰ পৰিচায়ক সংগীত হৈছে গীত বাদ্য আৰু নৃত্যৰ সমলয় সংগীত বোলে ই সুকুমাৰ কলাৰ এক গুৰুত্বপূৰ্ণ অংগ ভাৰতীয় সংস্কৃতি ইয়াৰ এক বিশেষ স্থান আছে কুষাণসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ অহা এক শক্তিশালী জাতি আছিল এওঁলোকৰ শ্ৰেষ্ঠ ৰজা কনিষ্কই উত্তৰ ভাৰতৰ এক বিশাল সাম্ৰাজ্য স্থাপন কৰিছিল আৰু তেওঁলোকৰ শাসনকালত কলা সংস্কৃতিৰ যথেষ্ট উন্নতি আছিল ব্যাস এজন মহান ঋষি আছিল যাক মহাভাৰত আৰু 18খন পুৰাণৰ প্ৰণেতা বুলি কোৱা হয় তেওঁক বেদ বিভাগ কৰ্তা হিচাপেও জনা যায় মক্কা হৈছে আৰৱ দেশৰ এখন প্ৰাচীন চহৰ আৰু ইয়াক ইছলাম ধৰ্মৰ পবিত্ৰ তীৰ্থস্থান বুলি কোৱা হয় ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম এই মক্কাতে হৈছিল বশিষ্ঠ ব্ৰহ্মাৰ মানস পুত্ৰ আৰু এজন মন্ত্ৰদষ্ট ঋষি আছিল তেওঁ সূৰ্যবংশৰ ৰজাসকলৰ কুল পুৰোহিত আছিল গুৱাহাটীৰ দক্ষিণফালে থকা পৰ্বতৰ তেওঁ আশ্ৰম আছিল বুলি বিশ্বাস কৰা হয় ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কথাষাৰ বহলাই লিখে এইটো কুৱেশ্যন আহি থাকে ভাৰতবৰ্ষ এখন অতি পুৰণি আৰু সুসভ্য ঐতিহাসিক দেশ বা ঐতিহ্যপূৰ্ণ দেশ কেইবা হাজাৰ বছৰ আগতেই যেতিয়া পৃথিৱীৰ বহুতো দেশ অজ্ঞাত আন্ধাৰত আছিল তেতিয়াই ভাৰতবৰ্ষই দৰ্শন বিজ্ঞান সাহিত্য কলা আদি সকলো দিশতে উন্নতিৰ শিখৰত উপনীত হৈছিল ইয়াত বেদ উপনিষদ ৰামায়ণ মহাভাৰতৰ দৰে মহান গ্ৰন্থৰ ৰচনা হৈছিল ব্যাস বাল্মীকি বুদ্ধ মহাবীৰ শংকৰদেৱৰ দৰে মহাপুৰুষে ইয়াত জন্মগ্ৰহণ কৰিছিল বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা ধৰ্ম সংস্কৃতিৰ সংমিশ্ৰণেৰে ভাৰতীয় সভ্যতা গঢ় লৈ উঠিছে যি ইয়াৰ ঐতিহ্যক অধিক সমৃদ্ধ কৰিছে এই সকলোবোৰ কাৰণতে ভাৰতবৰ্ষখন এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ বুলি কোৱা হয় এতিয়া ভাষা বিষয় কেইটামান আছে সন্ধি ভাঙা অনুষ্ঠান অনুযোগ স্থান অনুষ্ঠান জনাকীৰ্ণ জনযোগ আকীৰ্ণ স্বাধীন সহযোগ অধীন জন্মাষ্টমী জন্মযোগ অষ্টমী এইকেইটা হৈছে সন্ধি ভাঙা প্ৰত্যয় নিৰ্ণয় কৰিব দিছে শাৰীৰিক শৰীৰ যোগ ইক সামাজিক সমাজ যোগ ইক সুকীয়া সুখ যোগ ইয়া ভৌগোলিক ভূগোল যোগ ইক ফুলনি ফুল যোগ অনি ভাৰতীয় ভাৰত যোগ ইয় ফুলাম ফুল যোগ আম অবিনাশী অবিনাশ যোগ ই বাল্মিক যোগ ই এইকেইটা হৈছে প্ৰত্যয় ভঙা প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখিব কৈছে হেতু মানে হৈছে নিমিত্তে বা কাৰণ
কাৰণে ধৰা পৃথিৱীৰ হৈছে ধৰা বা বসুন্ধৰা, গ্ৰন্থ কিতাপ পুথি মাতা মাতৃৰ জননী। এইকেইটাই আছিলে আজি ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য যিটো পাঠ আছিলে আমাৰ নৱম শ্ৰেণী, সেই পাঠটোৰ কুৱেশ্যনখিনি। আৰু এই কুৱেশ্যনখিনি আমাৰ পৰীক্ষাত আহিব, অতিকে গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু কিবা থাকিলে কমেণ্ট ছেকশ্যনত মোক কুৱেশ্যন কৰিব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ।